আছিল তাৰমানে ফাৰ্মাচী ট্ৰেন্সফাৰ লৈ তাৰ নিজৰ জেগাত গৈছে গতিকে আমাৰ প্ৰচেষ্টা চলি আছে আমাৰ ওপৰ মহলে ব্যৱস্থা কৰি আছে কেইমাহ হ'ল মোটামুটি 4-5 মাহমান হ'ল আৰু যাবলৈ ট্ৰেন্সফাৰ লৈ তেতিয়াৰ পৰা ফাৰ্মাচিষ্ট নাই ফাৰ্মাচিষ্ট নাই এতিয়া GNM দিয়ে ঔষধ বিতৰণত সমস্যা হয় ঔষধ বিতৰণৰ সমস্যা হয় কিন্তু আমাৰ লেবৰেটৰী টেকনিচিয়ানে মেনেজ কৰি আছে আৰু লগতে আমাৰ এই নাৰ্ছ বাইদেউ আছে মেনেজ কৰি আছে কিন্তু এজন পাৰ্মানেণ্ট যিজন ইয়াৰে ফাৰ্মাচিষ্ট সেইজন লাগে পাৰ্মানেণ্ট ফাৰ্মাচীটো লাগে আমাৰ ওপৰ মহলে ব্যৱস্থা কৰিব আমি আৰু কি সৰু মানুহ আমি কি ক'ম আমি লাগে বুলি কৈছে আমাৰ ইনচাৰ্জ বাইদেৱে লাগে বুলি কৈ আছে ওপৰ মহলত জনাইছে এপ্লিকেশ্যনত দিছে আপোনালোকৰ প্ৰয়োজনীয় ষ্টাফ নাই নেকি আমাৰ বিশেষ ষ্টাফ মানে যিখিনি লাগে সেইখিনি আছে 2টা ডক্টৰনী আছে লেবৰেটৰী আছে আমাৰ গ্ৰেড 4 আছে ইভাগে চাফা কৰা আমাৰ সমিতি ৰাখা মানুহ আছে আৰু GNM আমাৰ আছে ইতিমধ্যে গতিকে লাগে আৰু চৰকাৰে দিল্লীটো লাগে আমাৰ ইয়াতে দৰকাৰ বিৰাট না আজিতো ইয়াত ষ্টাফ নাই আছে ষ্টাফ আছিলে 11:30 বাইদেউ গৈছে কিবা ট্ৰেইনিং আছে আমি আছোঁ আমি সদায় থাকোঁ আৰু আমাৰ ৰেগুলাৰ চলি থাকে মই 8:30 পৰা মোটামুটি যেইটা গেলি থাকিব লাগে তেতিয়া গেলি আছোঁ কেতিয়াবা ৰাতিও আহিব লাগে গধূলি কিবা প্ৰব্লেম হ'লে গতিকে মই আছোঁৱে সদায় এনি টাইম আছোঁ কিন্তু ফাৰ্মাচিষ্ট নাই সকল বাকী চব আছে ফাৰ্মাচিষ্ট নাই আমাৰ লেবৰেটৰী সুন্দৰ ডিউটিত আৰু ইও ডিউটি কৰি থাকে একাউণ্টেণ্টো আহি অলপ আগতে গৈছে গতিকে চবখিনিয়ে ভালে আছে বাকী ফাৰ্মাচীৰ প্ৰব্লেম